হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল NK Day আর ব্লগছ। তো চাব পাৰে আজি আমাৰ গাঁৱত পানী হৈছে, চ' পানী দেখুৱাই আছোঁ। তো আপোনালোকে মোৰ লগত চাই থাকক। মাছ মাৰি আছে, তো কিছুমানে মানে ভালে পাইছে পানীটো অহাৰ কাৰণে, মাছ পাইছে ন, তো সেয়া আৰু মাছ মাৰা চাব পাৰে কিমান মানুহে মাছ মাৰি আছে। তো দেই আৰু ইফালে এনেকুৱা অৱস্থা হৈছে, ৰাস্তা ইফালেতো পুৰা খান্দি লৈ গৈছে ন, তো কি কৰিব আৰু দেই আৰু লগত আছে দাদা এজন, আমাৰ গাঁৱৰে হয় বাৰু। তো দাদা কওকচোন, মানে কি হৈ গ'ল ন, কি হৈ গ'ল, একদম অৱস্থা কেনেকুৱা হৈ গ'ল? কালিৰ পৰা মানে শুকলাই নদীৰ মাথাউৰি ভাঙি পেলাই একদম মানে আহি আমাৰ গোটেই পথাৰবিলাক মানে প্লাবিত হৈ গৈছে আৰু মানে বিধান পেলাইছিল মানুহে, সেইবিলাক চব নষ্ট হৈ গ'ল আৰু এই ধুনীয়া মানুহ এতিয়া মাছ মাৰি আছে আৰু মাছ আৰু এনেকুৱা আৰু মাছৰ কাৰণে এতিয়া সেই হৈছে বাৰু, ঠিক আছে, কিন্তু খেতিয়কখিনিৰ তাৰমানে মানে বহুত কিবা লোকচান হৈ যাব ন। বিধানে নাই এতিয়া পাবলৈ, এনেকুৱা যি আছিল অলপ সেইখিনি পেলালো, এতিয়াতো সেইখিনি মৰিয়ে গ'ল, এতিয়া ক'ত পাম আৰু বিধান। এনেকুৱা চৰকাৰৰ ফালৰ পৰা আমাৰ একো মানে একো সাহায্য দিয়া নাই আৰু বৰ্তমানলৈ একো অহা নাই। এতিয়া দাদা কি লাঙি চাঙি পাতিছে নেকি? জালে পাতি আছে ন, তো কি কৰিব আৰু, খেতিটো যিহেতুকে লাগিব পৰা নাই, বৰষুণৰ কথাটো লাঙি পাতিব আহিছে অলপ। তো ইমান মানে পানী আগৰ ফালে অলপ কমিলে বাৰু, আগৰ ফালৰ পৰা কমি আহিছে। চ' ইয়াতে হাইষ্ট ধাৰ আছে আৰু পানীয়ে পানী একদম। ডিজাইনতে ক'ব লাষ্টত দুই এষাৰমান ক'ব বাৰু পিছত। তো এনেকুৱা পানী আৰু, তো চাব পাৰে ইফালেও পানী বহুত এইখিনি ধাৰ পৰি আছে। তো চব পানী কালিৰ পৰাতো চব পানীয়ে, এইখনটো পানী। কালি অলপমান থামছিল, আজি আৰু বহুত পানী বাঢ়ি গ'ল না। আজি আৰু তাৰমানে ঘৰ দুৱাৰ, আমাৰ এইটো ঘৰ, আমাৰ ঘৰ দুৱাৰ গোটেই পানীয়ে পানী আৰু একেবাৰে চব পানী আৰু একেবাৰে পানীত ধৰি কোনো তাৰমানে খবৰ ল'ব অহা নাই আৰু ন, বৰ্তমান অহা নাই। এতিয়া আহা যদি নাজানো, বৰ্তমান অহা নাই আৰু গৰু গাই মানে অৱস্থা বেয়া হৈ গৈছে আৰু এইটো ককো ওলাব পৰা নাই। ওলাব পৰা নাই। এই কালভাৰটোৰ কাষেদি খান্দি বাঁহ গোটাই জহা কৰি নিছে, এইবিলাক পানী চাৱা মানুহ আহক দেই আৰু চাই থাকক, চাব পাৰে ইমান মানে অৱস্থা বেয়া হৈ গৈছে আৰু। তো কি কৰিব আৰু গাইছ, চাব পাৰে বন্ধুসকল, কিমান এটা মানে নদীৰ এই প্ৰকোপ চলি আছে। তো কি কৰিব আৰু, উপায় নাই ন। তো দেই আৰু ইফালে চাই আছে, চাব পাৰে মানে কালভাৰটো অৱস্থা মোটামুটি বহুত বেয়া হৈ গ'ল ন। তো কি কৰিব আৰু, উপায়টো নাই আৰু। তো চাব পাৰে মানে বহুতখিনি জেগা খান্দি পেলালে ন। তো চাব পাৰে অৱস্থা একেবাৰে বেয়া হৈ গ'ল আৰু। তো উপায় নাই, কালভাৰটো তাৰমানে যাবও পাৰে যিকোনো মুহূৰ্তত, কোনো ৰিস্ক নাই। চ' চাব পাৰে বন্ধুসকল, কালভাৰটো যিকোনো মুহূৰ্তত তাৰমানে গুচি যাব পাৰে। চাব পাৰে অৱস্থা দুয়োফালে একদম মানে শোচনীয় হৈ গৈছে। তো কি কৰিব আৰু, এইফালে চাব পাৰে পানীৰ ইমান এটা ধাৰ বৈ আছে। তো আপোনালোকক মই অলপ দেখাই আছোঁ ভালদৰে, চাব পাৰে বহুতখিনি ধাৰ বৈ আছে। তো দেই আৰু চাব পাৰে ইফালে মোটামুটি অৱস্থা একেবাৰে বেয়া আৰু। আগলৈ যাই দেখাই আছোঁ, মাছ মাৰি আছে মানুহবোৰে বাৰু, মাছ মৰাটো দেখাম বাৰু। তো কালভাৰটো তাৰমানে বহুতখিনি ৰিক্সত আছে, চাব পাৰে দুইফালে খান্দি পেলাইছে বেয়াকৈ। তো যাবও পাৰে, যদি যায় নহয় চেনিগাঁও চকলৈ অহা পথটো বিচ্ছিন্ন হৈ যাব। তো কি কৰিব আৰু, বহুত বেয়া লাগিল এইবোৰ দেখি কিনে। তো চাই আছোঁ বাৰু, আগৰ কাৰণে যাই কিনে আপোনালোকক দেখাই আছোঁ কি আৰু কি মানে কোনোবা ফালে যাবলৈ ওলাই আহিলে এনেকুৱা এটা ড্ৰেছ লগাই। ক'ত যাবা? কঠীয়াতলি লৈ যাবা? কঠীয়াতলি তুলিবলৈ যাবা নেকি? মানে সমুজ্জ্বলৰ দোকান হয় এইটো। তো অলপ কথা পাতিব বিচাৰিছোঁ, তেওঁ ব্যস্ত হৈ আছে সেইটো কাৰণে। তো চাব পাৰে বন্ধুসকলে এনেদৰে মানে পানী চাৰিওফালে বাগৰি গ'ল ন। তো দেখাই আছোঁ বাৰু, চাব পাৰে পানী বহুত পানী আৰু। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে বাই।